বিসমিল্লাহির রহমানির রহিম। প্রিয় দর্শক, আজি আলোচনার শিরোনাম মৃত্যু নির্ধারিত সময় উপস্থিত হলে নবী রসুল যিয়েই নহওক কিয় এক সেকেন্ডও অগাপিছা করানো হয়। যেতিয়া হযরত সুলাইমান আলাইহিস সালামে বাইতুল মুকাদ্দাস তথা মসজিদে আকসাৰ নিৰ্মাণৰ কাম চলাই আছিল আৰু এই কামবোৰ অবাধ্যতা প্ৰবণ জিনবিলাকৰ ওপৰত ন্যস্ত আছিল। মসজিদৰ মূল নিৰ্মাণ কাৰ্য শেষ হলেও কিছু কাম তেতিয়াও বাকী আছিল। এনে সময়তে সুলাইমান আলাইহিস সালামৰ মৃত্যুৰ সময় ওচৰ চাপি আহিল। অবাধ্যতা প্ৰবণ জিনবিলাকে সুলাইমান আলাইহিস সালামৰ ভয়ত কাম কৰি আছিল। সিহঁতে তেখেতৰ মৃত্যুৰ সংবাদ জানিব পাৰিলে কাম আধৰুৱা কৰি পলাব পাৰে, ফলত নিৰ্মাণ কাৰ্য অসম্পূৰ্ণ হৈ থাকি যাব। তেতিয়া হযরত সুলাইমান আলাইহিস সালামে আল্লাহৰ নিৰ্দেশত মৃত্যুৰ কাৰণে প্ৰস্তুত হৈ তেখেতে কাছেৰে নিৰ্মিত এটি মেহৰাবত প্ৰৱেশ কৰিলে, যাতে বাহিৰৰ পৰা ভিতৰৰ সকলো বস্তু দেখিবলৈ পোৱা যায়। তেখেতে বিধান অনুযায়ী ইবাদতৰ উদ্দেশ্যত লাঠিত ভৰ দি থিয় হৈ গ'ল, যাতে ৰুহ ওলাই যোৱাৰ পিছতো লাঠিত ভৰ দি দেহটো নিজ স্থানত থিয় হৈ থাকে। আৰু ঠিক সেইটোৱেই হ'ল আল্লাহৰ হুকুমত তেখেতৰ দেহ উক্ত লাঠিত ভৰ কৰি এবছৰ থিয় হৈ থাকিল। দেহ পচি নগ'ল, খহি বা পৰিও নগ'ল। জিনবোৰে ভাবিলে হযরত সুলাইমান আলাইহিস সালামে ইবাদতত মশগুল আছে। জিনবোৰে ভয়ত ওচৰলৈ যোৱা নাছিল, ফলত সিহঁতে হাৰ ভঙা পৰিশ্ৰম কৰি কাম শেষ কৰি পেলালে। এনেদৰে কাম সমাপ্ত হোৱাত আল্লাহৰ হুকুমত লাঠিডাল কিছু উই পুকে খোৱাত ভাঙি যোৱাৰ ফলত হযরত সুলাইমান আলাইহিস সালামৰ লাশ মাটিত পৰি যায়। এই কথাবোৰ আল্লাহ তাআলাই কোরআনে পাকত এইদৰে বৰ্ণনা কৰিছে, ফালাম্মা কাদাইনা আলাইহিল মাউত মা দাল্লাহুম আলা মাউতিহি ইল্লা দাব্বাতুল আরদি তাকুলু মিন সাতাহু ফালাম্মা খাররা তাবায়্যানাতিল জিন্নু আল্লাউ কানু ইয়ালামুনাল গায়বা মা লাবিসু ফিল আযাবিল মুহিন। এতেকে যেতিয়া আমি সুলাইমানৰ মৃত্যু ঘটালো, তেতিয়া জিনবিলাকক তেওঁৰ মৃত্যু সম্পৰ্কে অৱগত কৰালে মাটিৰ পৰুৱাই, যিবোৰে তেওঁৰ লাখুটিডাল খাই আছিল। ফলত তেওঁ যেতিয়া মাটিত বাগৰি পৰিল, তেতিয়াহে জিনবিলাকে বুজিব পাৰিলে যে যদি সিহঁতে গায়ব জানিলেহেঁতেন তেন্তে সিহঁতে লাঞ্ছনাদায়ক শাস্তিত আবদ্ধ হৈ নাথাকিলেহেঁতেন। সূৰা সাবা। হযরত সুলাইমান আলাইহিস সালামৰ এই অলৌকিক মৃত্যুৰ কাহিনীৰ পৰা আমি কি শিকিবলৈ পাৰিলো? 1 নম্বৰ, মৃত্যুৰ নিৰ্ধাৰিত সময় উপস্থিত হলে নবী ৰসুল যিয়েই নহওক কিয় এক সেকেন্ডও অগাপিছা কৰা নহয়। 2 নম্বৰ, আল্লাহে কোনো মহান কাম সম্পূৰ্ণ কৰিব বিচাৰিলে যিকোনো উপায়ে তাক সম্পূৰ্ণ কৰে, আনকি মৃত লাশৰ জৰিয়তেও কৰিব পাৰে। তিনি, ইতিপূৰ্বে জিনবিলাকে বিভিন্ন আগতীয়া খবৰ আনি কৈছিল যে আমি গায়বৰ খবৰ জানো, অথচ চকুৰ সন্মুখত মৃত্যুবৰণকাৰী হযরত সুলাইমান আলাইহিস সালামৰ খবৰ সিহঁতে এবছৰলৈকে জানিব পৰা নাই। ইয়াতে সিহঁতে দাবী যিটো কৰিছিল গায়বৰ খবৰ জনা বুলি, এইটো তেওঁলোকৰ ভুল বুলি প্ৰমাণিত হ'ল।